हेलो फ्रेंड्स কি খবৰ আপোনালোকৰ ভালনে আশা কৰো সকলোৱে বহুত ভালে আছে আৰু ময়ো ভালে আছো সো স্বাগতম জনাইছো মোৰ অন্য এটি নতুন ব্লগৰে আশা কৰো ব্লগটো চাই ভাল পাব তো এতিয়া বাজিছে ৰাতি 9টা বাবু টোপনি গল চাইছে না কেনেকৈ টোপনি গল পুৰা টোপনি মাৰি আছে পুৰা টোপনি মাৰিছে পুৰা সেইবাবে মই এতিয়া আৰামত ভিডিঅ' বনাব লৈছো নহলে তো মোবাইলটো লৈ গলে হয় আৰু ভিডিঅ' বনাব নোৱাৰিলো হয় তো দিনটো কি কৰিলো কি নকৰিলো ভিডিঅ'টো দেখিবলৈ পাব চাই থাকিব ভিডিঅ'টো আৰু এইটোৰে আজি মই কি কৰিলো চাবচোন ভিডিঅ'টো মই আজি ইউজ কৰিছো জীৱনৰ ফাৰ্ষ্ট অভিজ্ঞতা আজিলৈকে পাৰ্লাৰ তাৰ পিছত এইবোৰ মই কৰি পোৱা নাই তো ফাৰ্ষ্ট টাইম কৰিছো দেখাও নাই ফাৰ্ষ্ট ভয় লাগিছিল আৰু তাৰ পিছত ভাবিলো ঠিকে আছে তো মই কৰিম কেতিয়াবা মই কৰা নাই আজি ফাৰ্ষ্ট সিস্টাৰক কৰি দিলো সিস্টাৰ ইন ল তো ময়ো কৰিম দেখুৱাই থাকিম চাই থাকিব ভিডিঅ'টো মই কেনেকৈ কৰিলো চাব ভিডিঅ'টো চাই কেনে পালে জনাবলৈ নাপাহৰিব কিন্তু এই মেচিনটো মই আজি ফাৰ্ষ্ট ইউজ কৰিম আগতে কেতিয়াও ইউজ কৰা নাই বাৰু নাজানো মই ভালকে তো কেনেকুৱা হয় জনাবচোন আৰু এইটো মই আজিলৈকে কৰা নাই আৰু পাৰ্লাৰ কি বস্তু মই ভালকে বুজিয়ে নাপাওঁ তো এইটো মই কেনেকৈ কৰোঁ চাই থাকিবচোন হয়নে নহয় চাই লওঁ আগত এইটোৰ দ্বাৰা মোৰ জীৱনৰ প্ৰথম কাম ভয় লাগে কি যে হ'ব যি হ'ব সেইটোতো ভালেই হ'ব ন ওচৰৰে মামা এজন আহিছিল অলপ ধেমালি কৰিল আৰু কথা পাতিলো এতিয়া আকৌ ষ্টাৰ্ট কৰি দিম যিহে ঘন চুলি এইটো ষ্টেট কৰোঁতে মোৰ আধা দিনটো যাবগৈ তো
তথাপিও লাহে লাহে কৰি থাকিম, চাওক কিমানলৈকে পাৰোঁ এইটো। আৰু পাৰ্লাৰৰ কামবিলাক নকৰিলেও বা নেদেখিলেও মই অলপ অলপকৈ পাৰোঁ, আৰু ভালকৈ চেষ্টা কৰিলে পাৰিম আৰু। মানুহে নোৱাৰা কাম কি আছে আৰু, মানুহে ইচ্ছা কৰিলে চব কৰিব পাৰে। মই লৈছোঁ ইয়াতে 1 গ্লাছ কুহুমীয়া গাখীৰ, আৰু ইয়াতে মই দিম বৰ্ণভিটা। এইটো মই আগতে 3টা খুৱাইছোঁ আৰু এইটো 4টা হ'ব, তো এইটো খুৱাই থাকিম আৰু। কি খাইছা? হৰলিক্স নহয়, কি আছে? বৰ্ণভিটা। বৰ্ণভিটা ন? বৰ্ণভিটা। খোৱা খোৱা খোৱা। হাই দিয়া, হাই। হাই। খাই লওঁ নেকি? খাই লওঁ নে কি কয়? খাই লওঁ ন? খাই লওঁ, অ'কে। তো এতিয়া বাবু খাওঁতে খাওঁতে মই ঘৰৰ চব বস্তু ওলোটা পালোটা কৰোঁ, কোন বস্তু ক'ৰবাত আছে খবৰ নাই আৰু। তো এইবিলাক চব ঠিক কৰি লওঁ লাহে লাহে। তাৰপিছত বাকী আৰু কাম আছে, বিচনা চিচনা চব লেতেৰা চেতেৰা কৰি থৈছে, এইবিলাক ঠিক ঠাক কৰি লওঁ। তাৰপিছত বাকী কামবিলাক কৰিম আৰু দেখুৱাই থাকিম। অকল বিচনাখনে মোৰ দিনত কেইবাৰ যে ঠিক কৰিব লাগে তাৰে ঠিক নাই। মানে সদায় বাবু বিচনাত আৰু ৰুমৰ ভিতৰতে সদায় খেলি থাকে, ইটো সিটো উল্টা পাল্টা কৰি ক'ৰ বস্তু ক'ত থয় খবৰ নাই। কেতিয়া যে ডাঙৰ হ'ব আল্লাই জানে, আৰু তেতিয়াহে অলপ আৰাম পাম আৰু।
আৰু বাকী অলপ কাম আছে, তো লাহে লাহে কৰি থাকোঁ। চাই থাকিব ভিডিঅ'টো। বাহিৰত কাপোৰ শুকাব দিছিলোঁ, তো এতিয়া সন্ধিয়া হৈ গ'ল, লৈ আহোঁ আৰু ৰুমত। এতিয়া খিৰিকীখন বন্ধ কৰি লওঁ, নহ'লে আকৌ মহটো আহিবই, আৰু তাৰ উপৰিও ভূত চুত আহিব পাৰে। আজিকালি বিশ্বাস নাই আৰু। হৈ গ'ল মোৰ খিৰিকীখন বন্ধ কৰা। আজি লেট্ৰিনৰ অৱস্থাটো চাইছেনে? এই ওপৰত ছাদটো ঢালিলে আজি। মিস্ত্ৰীবিলাকে কাম চাম কৰি জাষ্ট গুচি গ'ল আৰু সন্ধিয়া হ'ল, সেইবাবে। এইজনী মোৰ গোলাপ জোপা চাইছেনে? অৱস্থা নাই, সিহঁতৰ যত্ন ল'বলৈ মোৰ সময় নাই। ডালবিলাক ইফাল সিফাল হৈ পৰি আছে, আৰু অলপ ফুল ফুলিছে ওপৰত। আগতে বহুত ফুল লাগিছিল, এতিয়া খৰাং বতৰ আহিছে যে, এতিয়া ফুলবোৰ কমি গ'ল। আকৌ বাৰিষা আহিলে ধুনীয়া ধুনীয়া ফুল ফুলিব, দেখুৱাই থাকিম। তো বন্ধু বান্ধৱীসকল, এইখিনিতে মই ভিডিঅ'টো শেষ কৰিব বিচাৰিছোঁ, আৰু লগ পাম অন্য এটা নতুন ভিডিঅ'ৰ সৈতে। তেতিয়ালৈকে সকলোৱে ভালে থাকক, কুশলে থাকক, নিজৰ খেয়াল ৰাখক। ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।